ছাত্ৰ আৰু ছাৰৰ মাজত যিটো বন্ধুত্ব সম্পৰ্ক যিটো মই হুছেইন ছাৰক মই ব্যক্তিগতভাৱে চিনি পাওঁ এখন স্কুলত মই নিজে অধ্যয়ন কৰিছোঁ 2017 চনত স্থাপিত হোৱা এই আদৰ্শ বিদ্যা নিকেতনত আজি একো নজনা মই ক্লাছ আপোনালোকে বিশ্বাস নকৰিব ABCD ক নজনা ল'ৰা আজি আপোনালোকৰ সময়ত কেনেকৈ কথা কৈ আছে গতিকে যে নহওক মই আজি নিজে এজন সাক্ষী এখন স্কুলত মই পঢ়িছোঁ গতিকে মই গৌৰৱেৰে ক'ব পাৰিম যে আপোনাৰ ল'ৰা ছোৱালী এখন স্কুলত নামভৰ্তি কৰক হয় বন্ধুসকল আজি মই এনেকুৱা এখন স্কুল আপোনালোকক ভিজিট কৰাম 2017 চনত স্থাপিত হোৱা আমাৰ নীলবাগানতে আদৰ্শ বিদ্যা নিকেতন যিখন স্কুলতে মই আজি নিজে পঢ়ি এইখন স্কুলৰ প্ৰথম বেঞ্চত মই নিজে পঢ়িছিলোঁ আৰু এইখন স্কুল আজি আপোনালোকক ভিজিট কৰাম আদৰ্শ বিদ্যা নিকেতন নীলবাগানৰ প্ৰধান শিক্ষক মহোদয়ে কি ক'ব বিচাৰে আপোনালোকক ভিডিঅ'টো চাওক আৰু এটা শ্বেয়াৰ কৰি দিয়ক ছাৰ কি জনাব বিচাৰিব হয় আমাৰ বিদ্যালয়খন আজাৰে খোৱাৰ দৰে 2017 বৰ্ষত স্থাপন কৰি আৰু আজাৰতৰ দৰে বহুত ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়ি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ এখন বিদ্যালয়ৰ পৰা বিভিন্ন কলেজত অধ্যয়ন কৰি আছে আৰু আজাৰ আজি আমাৰ বিদ্যালয়লৈ অহাৰ বাবে আজাৰলৈ নৱবৰ্ষৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আৰু বন্ধুসকল ইয়াত এটা বিশেষ কাহিনী আছে যিটো কাহিনী ক'লে আপোনালোকে বিশ্বাস নকৰিব যে মই নিজে সাক্ষী এইখন স্কুলত মই নিজে পঢ়িছোঁ 2017 চনৰ প্ৰথম বেঞ্চত মই আছিলোঁ প্ৰথম বেঞ্চৰ প্ৰথম ছাত্ৰ মই আছিলোঁ কিন্তু এইখন স্কুলত যে ছাৰে ক'ব পাৰিব ক্লাছ 9ত মই আহিছোঁ এডমিশ্যন ল'বলৈ কিন্তু মই ক খ ABCD নাজানো ছাৰ এইটো ৰাইট হয় ক্লাছ 9ত আছিলোঁ মই ক খ জানো নেকি ABCD জানো নেকি আজাৰত এটা ৰহস্য আছে মই একো নাজানো বহুতো ছাত্ৰ ছাত্ৰী এইখন স্কুলত মই পঢ়ি মেট্ৰিক পাছ কৰিছোঁ মই জ্বলন্ত উদাহৰণ যে মই সাক্ষী গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক এইখন স্কুলত দিয়ক আৰু মই গোটেই স্কুলখন পৰিদৰ্শন কৰাম গতিকে ছাৰে কি ক'ব বিচাৰে ভিডিঅ'টো চাওক আৰু এটা শ্বেয়াৰ কৰি দিয়ক এইটো আমি 2017 বছৰ স্থাপন কৰি আজি 6টা বছৰ বিদ্যালয়খনে অতিক্ৰম কৰিছে আৰু নৱবৰ্ষৰ প্ৰাক্কলত আপোনালোক সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ্তমানে 2024-25 বৰ্ষৰ বাবে নামভৰ্তিকৰণ চলি আছে আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দিব পাৰে আৰু যিসকল অভিভাৱকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰিব আমাৰ লগত যোগাযোগ কৰিব আৰু যেহেতু আমাৰ বৰ্তমানে প্ৰাক প্ৰাথমিক আৰু নাৰ্চাৰীৰ এডমিশ্যন চলি আছে বছৰীয়া পৰীক্ষাৰ পিছত বাকী ক্লাছবোৰৰ এডমিশ্যন আৰম্ভ হ'ব হয় গোটেই মই স্কুলখন পৰিদৰ্শন কৰাম ক্লাছ কোটা কেনেকুৱাকৈ তেওঁলোকৰ সুবিধা ছাত্ৰ ছাত্ৰীৰ অকল আপোনালোকৰ ল'ৰা ছোৱালীক এখন উন্নত অৰ্থাৎ বিল্ডিং থকা স্কুলত পঢ়ালে আপোনাৰ ল'ৰা ছোৱালীয়ে শিক্ষাদান নকৰে ছাত্ৰ আৰু ছাৰৰ মাজত অৰ্থাৎ শিক্ষক আৰু শিক্ষয়িত্ৰীৰ মাজত বন্ধুত্ব যিটো সম্পৰ্ক সেইটো থাকিলে আপোনাৰ ল'ৰা ছোৱালী ভালদৰে পঢ়িব পাৰিব অকল আমি দামী টিউশ্যন দিয়ে আৰু দামী এখন স্কুলত ভৰ্তি কৰিলে আপোনাৰ ল'ৰা ছোৱালীয়ে ভাল পঢ়িব এইটো কেতিয়াও হ'ব নোৱাৰে গতিকে জ্বলন্ত উদাহৰণ যে মই এইখন স্কুলত মই প্ৰথম আহিছিলোঁ 2017 চনত আৰু এইখন স্কুলো স্থাপন হৈছিলে 2017 চনত মই একো নজনা ল'ৰা আজি আপোনালোকৰ সন্মুখত কথা কৈ আছোঁ কেনেকৈ সম্ভৱ গতিকে যিহেতু মই নিজে এইখন স্কুলত পঢ়িছোঁ মই আপোনালোকক ছাজেষ্ট কৰিম আপোনালোকৰ ল'ৰা ছোৱালী এইখন স্কুলত নামভৰ্তি কৰক যিহেতু আমাৰ নীলবাগান অঞ্চলতো বহুতো স্কুল আছে আৰু এইখন হৈছে আদৰ্শ বিদ্যা নিকেতন নীলবাগান এই স্কুলখনৰ আশে পাশে থকা অভিভাৱকসকলে আপোনালোকৰ ল'ৰা ছোৱালী এখন স্কুলত দিয়ক তাতে হুছেইন ছাৰৰ খাতিৰত যিহেতু এই ছাৰজনক বহুতে চিনি পায় তো ল'ৰা ছোৱালীৰ লগত যিটো সম্পৰ্ক ৰাখে সেইটো বেলেগ ছাৰৰ মই কেতিয়াও দেখা নাই গতিকে মই যিহেতু স্কুলখনত মই দেখুৱাম আপোনালোকক ভিডিঅ'টো চাওক আৰু এটা শ্বেয়াৰ আছে 16 জন হয় পিছত আৰু ছাৰ বাইদেউ টোটেল মিলি আছে বৰ্তমানে 16 জন আছে ইয়াৰ ভিতৰত BSc আছে ইংলিছৰ টিচাৰ আছে সায়েন্সৰ বিভিন্ন সাবজেক্টৰ টিচাৰবোৰ আপোনাৰ স্কুলত কোনোবা যদি অভিভাৱকসকলে তেওঁৰ ল'ৰা ছোৱালীক দিব বিচাৰে মানে সুবিধাবোৰ কি আছে আদৰ্শ বিদ্যা নিকেতনত বেলেগ স্কুলৰ তুলনাত আপোনাৰ স্কুলত কি সুবিধা আছে বেলেগ স্কুলৰ তুলনাত আমাৰ বিদ্যালয়ৰ সুবিধা হৈছে আমাৰ বিদ্যালয়ত অন্যান্য বিদ্যালয়ৰ তুলনাত ভৰ্তি মাচুল আৰু মাহিলী মাচুল ন্যূনতম হ'ব আমাৰ নীলবাগানৰ অঞ্চলৰ ৰাইজক কি জনাব বিচাৰিব তুমি আগে আৰু নীলবাগান অঞ্চলৰ ৰাইজক আমি এইটো ক'ব বিচাৰোঁ যে বিভিন্ন বিদ্যালয় আমাৰ নীলবাগানতে আছে গতিকে অন্যান্য বিদ্যালয়ৰ তুলনাত আমি নিজেই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু নিজেই যিহেতু বিদ্যালয়ৰ শিক্ষকতাৰ লগত জড়িত আছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি উন্নত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম
আৰু যিহেতু মই নিজে বিদ্যালয়ত ইংৰাজী পাঠদান কৰোঁ, গতিকে ইংৰাজী বিষয়ৰ ছাত্ৰ ছাত্ৰীৰ টিউশ্যনৰ প্ৰয়োজনো নহয়। যিসকল ছাত্ৰ ছাত্ৰীৰ টিউশ্যনৰ প্ৰয়োজন হয় আৰু মই নিজে ক্লাছত কৰাই লওঁ, গতিকে একো ছাত্ৰ ছাত্ৰী বেলেগকৈ টিউশ্যন কৰাব নালাগে। আৰু আমাৰ যিহেতু BSc টিচাৰো আছে, আমি যথেষ্ট গুৰুত্ব দিওঁ যাতে অংকৰো টিউশ্যন, অংক বিজ্ঞানৰো টিউশ্যন মানুহৰ নালাগে। যিহেতু আমাৰ অঞ্চল দুখীয়া আৰু পিছপৰা অঞ্চল, গতিকে এই অঞ্চলৰ মানুহৰ আৰ্থিকভাৱেও ইমান উন্নত নহয়। গতিকে যি আৰ্থিকভাৱে উন্নত হওক যে টিউশ্যনৰ পইচাবোৰ কেনেকুৱা দিব, গতিকে এই টিউশ্যনৰ পইচা মানুহৰ নথকাৰ বাবে আমি এই ব্যৱস্থাটো লৈছোঁ। অংক বিজ্ঞান আৰু ইংলিছৰ বিশেষ পাঠদানৰ ব্যৱস্থা কৰিছোঁ। হয় বন্ধুসকল, ভিডিঅ'টো চাওক, কিয়নো এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ', এটা কাহিনী আছে। মই আগতেও কৈছোঁ, আদৰ্শ বিদ্যানিকেতন মই এজে নিজে পঢ়িছোঁ সাক্ষী, একো নজনা ল'ৰা এজনে আজি আপোনালোকৰ ওচৰত যেনেকুৱা হওক ভিডিঅ' বনাই আছে, ব্লগিং এটা ভিডিঅ' বনাই আপোনালোকক উপস্থাপন কৰি আছে। গতিকে আপোনালোকে প্ৰেৰণা হৈ আপোনালোকৰ ল'ৰা ছোৱালী এইখন আদৰ্শ বিদ্যানিকেতন নামভৰ্তি কৰক, কিয়নো মই নিজে দেখিছোঁ, মই যেতিয়া এইখন অধ্যয়ন কৰি আছিলোঁ এইখন স্কুলত, ছাৰে নিজে ঘৰে ঘৰে গৈ এজন ল'ৰা ছোৱালীক কেনেকৈ পঢ়িব লাগে, কি শিক্ষা দিব লাগে, সকলো গৈ তেওঁলোকে ঘৰে ঘৰে গৈ ল'ৰা ছোৱালীক বুজাইছিল। আৰু যিমান চেষ্টা কৰে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ভাল এটা শিক্ষা দিবলৈ, অকল স্কুলত আহিলে যেন শিক্ষা হৈ যাব এইটো নহয়, ছাৰে নিজে ঘৰত গৈ এজন ল'ৰা ছোৱালীক বুজাইছিল এনেকৈ পঢ়িব লাগে, আপোনাৰ কি ভুল হৈ আছে, আপোনাৰ অসমীয়াত কিবা প্ৰব্লেম আছে নেকি, আপোনাৰ ইংৰাজীত কিবা প্ৰব্লেম আছে নেকি, সকলো ভাষাই এটা এটা কৈ ছাৰে ঘৰত গৈ বুজাই দিয়ে। আৰু অকল ঘৰত নহয়, মই নিজে স্কুলৰ যিটো পৰিৱেশ আপোনালোকে চালে আচৰিত হৈ পৰিব। ইমান যদি উন্নত নহয়, কিন্তু ইয়াত ভাল এটা ফেচিলিটি পাব। আপোনালোকৰ ল'ৰা ছোৱালীক সুনিশ্চিতভাৱে নামভৰ্তি এইখন আদৰ্শ বিদ্যানিকেতন নামভৰ্তি কৰক। ওপৰত নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰক, কিয়নো বৰ্তমান নামভৰ্তি নৱবৰ্ষৰ নামভৰ্তি চলি আছে। আপোনালোকে আপোনাৰ ল'ৰা ছোৱালী অংকুৰৰ পৰা ক্লাছ 10 লৈকে দিব পাৰিব, এইটোৱে অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুসকল। বৰ্তমান মই আদৰ্শ বিদ্যানিকেতনৰ ক্লাছ 10ত উপস্থিত আছোঁ। আৰু যিহেতু মই বৰ্তমান অধ্যয়নত বহুতো ছাত্ৰ ছাত্ৰী আছে, গতিকে যিহেতু তেওঁ বৰ্তমান আমাৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক বুজাই আছে, কি বুজাই আছে বা ছাত্ৰ ছাত্ৰীৰ সেই অপিনিয়নটো কেনেকুৱা বা কি ক'ব বিচাৰে ছাৰে, কি ক'ব জনাব? হয়, মই ইয়াত আদৰ্শ বিদ্যানিকেতন মই মেথ ছায়েন্স কৰাওঁ, আৰু সিহঁতে এতিয়া মানে ক্লাছ 10ৰ ছায়েন্স ক্লাছ হৈ আছে। আৰু ইয়াত মানে সিহঁতৰ ডেইলি যিখিনি পঢ়া দিয়া হয়, পিছদিনা আকৌ এইখিনি ৰিপিট কৰাই সিহঁতক ভালদৰে হৈ আছে, মানে ডেইলি ৰিভাইজ হয়, ডেইলি। আচ্ছা, অভিভাৱকসকলে যদি তেওঁৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিব বিচাৰে নিশ্চিত কৰিব পাৰিব? হয়, নিশ্চিতভাৱে ইয়াত কৰিব পাৰে, কোনো কথা নাই, কোনো পঢ়াত অসুবিধা নহয়। ইয়াত উন্নত মানৰ টিচাৰ আহে, মানে ক্লাছ লৈ বাহিৰৰ পৰাও আহে, আৰু ইয়াত নামভৰ্তি কৰিব পাৰে নিশ্চিত। যিহেতু আজি আৰু এজন ছাৰ আমাৰ সৈতে আছে, সাবিৰ ছাৰ, যিহেতু তেওঁ এখন স্কুলত পাঠদান দি থাকে। ছাৰ, কি জনাব বিচাৰিব? নিজৰ ল'ৰা ছোৱালীক এইখন আদৰ্শ বিদ্যানিকেতনত নামভৰ্তি কৰিব নেকি? হয়, নিশ্চয় কৰিব লাগে। এইখন আদৰ্শ বিদ্যানিকেতন স্কুলত অতি আদৰ্শ ছাৰ বাইদেউসকল আছে, আৰু ইয়াত বহুতো ধুনীয়াকৈ পাঠদান দিয়া হয়। আমি প্ৰথমত এইখন স্কুলত আছিলোঁ, বহুত আমাৰ ষ্টাফ ষ্ট্ৰং আছিলে, আৰু এতিয়াও ষ্টাফ যিটো আছে এইটো বহুত ষ্ট্ৰং। উন্নত মানৰ শিক্ষা দিয়া হয় ল'ৰা ছোৱালীসকলক। আৰু আপোনালোকে নামভৰ্তিৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে, এইটোৱে। হয় বন্ধুসকল, মই আগতেও কৈছোঁ যে এখন দামী স্কুল বা এখন উন্নত মানৰ শিক্ষানুষ্ঠান হ'লে যে আপোনাৰ ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়িব, এইটো কেতিয়াও সম্ভৱ নহয়। কিয়নো ছাত্ৰ আৰু ছাৰৰ মাজত যিটো বন্ধুত্ব সম্পৰ্ক, যিহেতু মই হুছেইন ছাৰক মই ব্যক্তিগতভাৱে চিনি পাওঁ, এখন স্কুলত মই নিজে অধ্যয়ন কৰিছোঁ। 2017 চনত স্থাপিত হোৱা এই আদৰ্শ বিদ্যানিকেতনত আজি একো নজনা মই ক্লাছ, আপোনালোকে বিশ্বাস নকৰিব, ABCD ক নজনা ল'ৰা আজি আপোনালোকৰ সময়ত কেনেকৈ কথা কৈ আছে। গতিকে যে নহওক, মই আজি নিজে এজন সাক্ষী, এখন স্কুলত মই পঢ়িছোঁ। গতিকে মই গৌৰৱেৰে ক'ব পাৰিম যে আপোনাৰ ল'ৰা ছোৱালীয়ে এখন স্কুলত নামভৰ্তি কৰক, ধুনীয়াকৈ আপোনাৰ ল'ৰা ছোৱালীয়ে ফলাফল কৰিব। হয়তো আকাশ চুব নোৱাৰিব, কিন্তু এটা উন্নত মানৰ এটা লিমিটত খৰচ কৰিব পাৰিব, যিটো খৰচে আপোনাৰ ল'ৰা ছোৱালীয়ে জীৱনটো বা উন্নত এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব, উন্নত এটা জব কৰিব পাৰিব, এটা যিটো প্ৰাপ্ত যিটো শিক্ষা, সেই শিক্ষাটো এইখন আদৰ্শ বিদ্যানিকেতনৰ পৰা লৈ যাব পাৰিব। গতিকে আপোনাৰ ল'ৰা ছোৱালীক এইখন স্কুলত নামভৰ্তি কৰক, সেইটো আমাৰ অনুৰোধ।